এয়া চাওক আপোনালোকে বাঁহৰ পাত খাই আছে এটা গৰুৱে অতি ধুনীয়াকৈ বাঁহৰ পাত খাই আছে আৰু এটা অতি আচৰিত দৃশ্য দেখিলোঁ আচলতে গৰুবিলাকৰ আজিকালি ইঞ্চুৰেঞ্চ কৰা হয় গতিকে আপোনালোকে দেখিব যে কাণত একোখন নাম্বাৰ প্লেট থাকে এয়া মই যদি দেখাব সক্ষম হৈছোঁ এয়া চাব পাৰে আপোনালোকে বাওঁফালৰ কাণখনত যদি চাই এয়া নাম্বাৰ প্লেট এখন লগোৱা আছে অতি সুন্দৰ বুলি কওঁ নে কি বুলি কওঁ এতিয়া মই ভাবি পোৱা নাই আচলতে অতি এক প্ৰকাৰ বেলেগ ধৰণৰ এক কাৰবাৰ যি নহওক নিশ্চয় গৰুটোৱে সেইটোৰ কাৰণে যদি কষ্ট পোৱা নাই তেনেহ'লে ঠিক আছে কিন্তু যদি কষ্ট পাইছে সেইটো নিশ্চয় অলপ বেয়া কথা বাৰু যি নহওক এয়া আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ এই বাঁহনি বাৰীৰ ভিতৰত আমি দুডালকৈ বাঁহ কাটিলোঁ আৰু এই দুডাল বাঁহৰ ছাইডতে এই গৰুটোৱে ধুনীয়াকৈ পাতবোৰ খাই আছে খুব তৃপ্তি পাইছে নিশ্চয় আমি আজি উৰুকাত ৰাতি যেনেকৈ মাছে মাংসে দগৰি খাই তৃপ্তি ল'ম গৰুটোৱে দিনৰ পৰা তৃপ্তি লৈছে বাঁহৰ পাত খাই আছে অলপ পিছত সি ঘাঁহ খাব বেলেগ বস্তু খোৱাৰ সোৱাদ সিও ল'ব নিশ্চয় বিচাৰে গতিকে এয়া গৰুটোৱে খাই আছে তাক আমি খাবলৈ দি আমি আগবাঢ়োঁ।